তিনখান পাম চাইকেল আমি Good morning, how are you all? This is me, your boy Jimnaslife. Welcome back to my YouTube channel, Jimnas Vlogs. So, today's vlog to both interesting vlog over there. Because today we are going to Decathlon. For the record, I'm done trying to make y'all comfortable. For the record, you ain't trying to grow in the stone. रुकावट के लिखे थे Decathlon जो हमारे लगभग 3 रास्ता है फर्स्ट ट्रेन रंगिया स्टेशनলৈ গৈ ৰাতিপুৱা 8টা বজাত ট্ৰেইন ধৰি গুৱাহাটী ষ্টেচনলৈ যোৱা বাট অলপ দূৰ হৈ আসব সেকেন্ড বাস ৰঙিয়া হাউচৰ পৰা বাস লৈ গুৱাহাটী জালুকবাৰীলৈ গৈ তাৰ পৰা আকৌ ট্ৰেকাৰ বা কিবা লৈ কেনে আকৌ তাকে না এণ্ড লাষ্ট ওৱান মাই ফেভৰেট So এতিয়া আমি যাই আছো গুৱাহাটী এয়াৰপোৰ্টত যোৱা ৰাস্তাটোৰে এণ্ড ডিকেটলক পামে আৰু বেছি দূৰ নাই আৰু এতিয়া বৰ্তমান মোৰ লগত আছে আজি আশিকুল ভাই সে হাই বহুত দিনৰ মূৰত এনেকৈ কেমেৰা আগত কথা পাতি আছো অলপ আনকমফৰ্টেবল লাগি আছে তো কিবা অলপমান ভুল চুল হ'ব পাৰে সো এতিয়া আমি ফাইনেলি ডিকেটলক আহি পালোঁ আৰু এতিয়া আমি ভিতৰত যাম সো এতিয়া আমি ফাইনেলি ডিকেটলকৰ ভিতৰত আহি পাইছোঁ ডিকেটৰ ভিতৰত অহালৈকে আপোনালোকে তাত বস্তু দেখা পাব পাৰে ইয়াত বহুত আপোনালোকৰ ফেন এখন আছে পৰ্দাখন লগাই দি এ চিৰ প্ৰয়োজন নাথাকে চ' গাইজ ইয়াত স্পৰ্টছ এক্টিভিটিৰ যিমান বস্তু লাগে আপোনালোকে চব ইয়াতে এভেইলেবল আছে আপোনালোকে চাই চিন্তি ল'ব পাৰে আৰু ইয়াৰ মেইন এডভান্টেজটো হ'ল আপোনালোকে যিকোনো বস্তু এটা লোৱাৰ আগত টেষ্ট কৰি কেনে বিন্দাছ লাৰি কেনে চাই একদম মানে খেলি চেলি একদম চাব পাৰে চ' গাইজ এতিয়া আমি আহিছোঁ স্কেটবৰ্ড ছেকশ্যনত আপোনালোকে জানেই মই কিমান ডাঙৰ স্কেটবৰ্ড ৰাইডাৰ হয় চ' এতিয়া আমি স্কেটবৰ্ড এখন টেষ্ট কৰি চাম চ' গাইজ আপোনালোকে জানেই যে মই কিমান ডাঙৰ প্ৰ' ৰাইডাৰ হয় আপোনালোকে যদি নাজানে তো আপোনাৰ প্লিজ ট্ৰাই নকৰিব বহুত ডেঞ্জাৰাছ হয় আমি এইফালে অলপমান চাই আছোঁ আৰু কি কিবা ল'বি নেকি চাওঁ মানে জিমৰ ইকুইপমেণ্ট এটা ল'ব লগা আছে অঁ বে যাদু চবে যেতিয়া মোৰ লগত আছে কৈ ইণ্ডিয়াত যে ৰহিতে ইউজ কৰিছে স্কুটাৰখন ইয়া চলাব চেষ্টা কৰিম बेटे ओ बेटा मौज कर दे प्रो राइडर खत्म बाय बाय टाटा गुड बाय गया हमारा प्रो राइडर so guys এতিয়া আমি বেক সেকশনত গৈ যাই আছো and ট্ৰেকিং বেক চাম ভাল পাম নে আছে so এটোৱে বেক সেকশন আৰু ট্ৰেকিং বেক কৰি so guys প্ৰাইস হ'ল 3499 তো প্ৰাইজত মই ফেন্সি বজাৰত 5টা বেক পাম 5টাৰ বেছিকৈ পাম কোৱালিটিটো মানে ঠিকেই আছে বাট কিন্তু প্ৰাইচ হিচাপত কোৱালিটি মানে বহুত বেছি তোমাৰ মই যিটো ষ্টাইলৰ মই বিচাৰিছোঁ সেইটোতো পোৱা নাই চ' ইয়াত মই যিটো ষ্টাইলৰ বেগ বিচাৰিছোঁ সেইটো ষ্টাইলৰ মই বেগ কেতিয়ালৈ পোৱা নাই চ' অলপ মানে এনেকৈ এফালে ঘূৰি আছোঁ বহুত স্পৰ্টছ এক্টিভিটি আছে ন ত' এইবিলাক অলপ মানে চাই আছোঁ আৰু তুমি ইকুইপমেণ্ট ল'বি নেকি অঁ চাওঁ এতিয়া জিমৰ ছেকশ্যনত যাব লাগিব আমি এইটো স্পৰ্টছৰ ছেকশ্যন হয় ইয়াত বল ক্ৰিকেট বল দেখা যাব পাৰে তো ক্ৰিকেট বল সেইটো বচাওঁ এইটো বিন্দাছ লাৰি কিনে চাব পাৰে সেইটো হবে টকা নেকি নাই প্ৰাইচটো নাই মোটামুটি কিছুমান হ'ব প্ৰাইচটো নাই লিখা নাই তো এইটো টেনিছ বলৰ গোটেই ষ্ট'ৰখন বহুত ডাঙৰ আৰু মানে আপোনালোকে ঘূৰি মানে ভাগৰ লাগি যাব চ' এতিয়া মই যিটো বস্তু বিচাৰি আহিছিলোঁ সেইটো বস্তু মই পোৱা নাই যেতিয়া আমি আহিছোঁ জিম ছেকশ্যনত ইফালে জিম ছেকশ্যন আছে তাত বহুতো জিমৰ ইকুইপমেণ্ট আছে আপোনালোকে ডাইৰেক্টলি চাই কেনে ল'ব পাৰে যোনে বডি বনাব খুজি আছে তো ইয়াৰ পৰা ল'ব পাৰে আমি ডিকেটলকৰ পৰা ওলাই আহিলোঁ আৰু মই যিটো বেগ বিচাৰি আছিলোঁ সেইটো বেগটো নাপালোঁ মানে আৰু ই জিমৰ ইকুইপমেণ্ট এটা বিচাৰি আছিল মানে এইটো লাগাতকৈ বেছি দাম চ' মানে কোৱালিটিতকৈ মানে দামটো অলপমান বেছি
আৰু মই যিটো বেগ বিচাৰিছিলোঁ সেইটো বেগটো মানে মই যিটো ষ্টাইলৰ বিচাৰি আহিছিলোঁ সেইটো ষ্টাইলৰ নাপালোঁ। ত' এতিয়া মই ট্ৰাই কৰিম মেইন মাৰ্কেটত যাই কেনে, আৰু যদি তাতো নাপাওঁ তেন্তে অনলাইন ট্ৰাই কৰিব লাগিব, যিহেতু মোক লাগি আছে গেম বেগ এটা। চ' গাইজ এতিয়া ঘৰত যাম আৰু চ' আজি বহুত দিনৰ মূৰত এনেকৈ ব্লগ কৰিব চেষ্টা কৰিলোঁ। বহুত এনেকৈ কথা কোৱাত মানে নাৰ্ভাছ ফিল হৈছে, মানে পাব্লিকত এনে ব্লগ কৰাটো আগৰ পৰা অভ্যাস নাই, প্লাছ আৰু কেমেৰাৰ আগত যিহেতু বহুত দিন কথা পতা নাছিলোঁ, তো সেইকাৰণে অলপমান আনকমফৰ্টেবলিটিও লাগি আছে। তো এনেকৈ ৰেগুলাৰলি অলপ দি থকাৰ চেষ্টা কৰিম আকৌ। তো যদি আজি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰা, চেনেলটো ছাবস্ক্ৰাইব কৰক। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।